স্বাগতম জনাইছোঁ এক্সাম বেট আছামিজ ইউটিউব চেনেলৰ আজিৰ ভিডিঅ'টোলৈ। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত আমি চিটেট 2019 পেপাৰ 1 আৰু লেংগুৱেজ 1 হিচাপে যিসকলে অসমীয়া চিলেক্ট কৰিছিলে সিহঁতৰ কাৰণে আজিৰ এই ভিডিঅ'টোৰ যোগেদি আনচাৰ কিখন আলোচনা কৰিবলৈ গৈ আছোঁ। আজিৰ আনচাৰ কিখনত আৰ ছেটৰ কুৱেশ্যনখিনি ডিছকাশ্যন কৰিম। কোনকেইটা শুদ্ধ আনচাৰ হ'ব সেইখিনি আপোনালোকৰ যিহেতু ছেটখিনি বেলেগ বেলেগ চবৰে থাকিব, গতিকে আপোনালোকৰ সেই ছেটখিনিৰ লগত মিলাই চাব পাৰিব। গতিকে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত পেৰেগ্ৰাফ এখন তুলি দিয়া হৈছে। এই পেৰেগ্ৰাফখনত লিখা আছে অসমৰ ভালেসংখ্যক পুৰাতাত্ত্বিক স্থানত হাতীৰ মূৰ্তি দেখা যায়। তেনেকুৱা এটা পেৰেগ্ৰাফ তুলি দিয়া হৈছে। পেৰেগ্ৰাফটো আপোনালোকৰ প্ৰশ্নগতৰ পৰা বুকলেটৰ পৰা চাই ল'ব। আৰু ইয়াত প্ৰথম কুৱেশ্যনটো আছে, অৰ্থাৎ 91 নম্বৰ কুৱেশ্যনত আছে উদ্ধৃত ৰচনা খণ্ডত দেৱ দেৱী শব্দ দুটা একাধিকবাৰ ব্যৱহাৰ হৈছে। ইয়াৰে দ্বিতীয় শব্দটোত কিহৰ প্ৰয়োগ দেখা গৈছে? ইয়াত শুদ্ধ উত্তৰটো হ'ব বিভক্তি, 4 নম্বৰ অপশ্যন। আহিছোঁ পিছৰ কুৱেশ্যনলৈ। শিলৰ স্তম্ভ এচটাত এটা হাতীৰ ওপৰত এটা সিংহ আৰু তাৰ ওপৰত এডাল লতা খোদিত থকা ভাস্কৰ্যটো ক'ত আছে? অপশ্যন নম্বৰ 2, অৰ্থাৎ লখিমপুৰ জিলাৰ লালুকত। আহিছোঁ 93 নম্বৰ কুৱেশ্যনলৈ। 93 নম্বৰ কুৱেশ্যনত আছে দুটায়ত প্ৰাপ্ত দুটা গণেশ মূৰ্তিৰ নিৰ্মাণশৈলীৰ আধাৰত কোন দুটা মন্দিৰৰ নিৰ্মাণ একে সময়তে হৈছিল বুলি ঠাৱৰ কৰা হৈছে? ইয়াত শুদ্ধ উত্তৰটো হ'ব শিঙৰিৰ গোপেশ্বৰ মন্দিৰ আৰু নিজ বৰচলাৰ মন্দিৰ। আহিছোঁ পিছৰ কুৱেশ্যনলৈ। পিছৰ কুৱেশ্যনত শুদ্ধ উত্তৰটো হ'ব 1। কুৱেশ্যনটো আপোনালোকে পঢ়ি ল'ব। পিছৰ কুৱেশ্যনলৈ আহিছোঁ 95 নম্বৰ কুৱেশ্যন। বুৰঞ্জীত উল্লেখ আছে যে 1543 খ্ৰীষ্টাব্দত কোচ ৰজা ৰঘুদেৱে দেশৰ নিৰ্মাণ পূৰ্ণ কৰিছিল। ইয়াত শুদ্ধ উত্তৰটো হ'ব 4, অৰ্থাৎ হয়গ্ৰীৱ মাধৱ মন্দিৰ। 96 নম্বৰ কুৱেশ্যন। 96 নম্বৰ কুৱেশ্যনত আছে ৰজাদিনীয়া বৰপুখুৰীৰ মাজমজিয়াৰ পৰা উদ্ধাৰ হোৱা বৃহদাকাৰ নিতৰত গণেশ মন্দিৰটো ক'ত স্থায়ীভাৱে সংৰক্ষণ কৰা হৈছে? ইয়াত ৰজাদিনীয়া বৰপুখুৰীৰ দক্ষিণ পাৰত। 97 নম্বৰ কুৱেশ্যন। ভাৰত আৰু সমগ্ৰ পৃথিৱীতে গণেশ দেৱতাৰ প্ৰতিভূ ৰূপে কি গণ্য কৰা হয়? হাতী। ইয়াত 1 নম্বৰ অপশ্যনটো শুদ্ধ। পিছৰ কুৱেশ্যনলৈ আহিছোঁ। পিছৰ কুৱেশ্যনত আছে অসমৰ ভালেসংখ্যক পুৰাতাত্ত্বিক স্থানত হাতীৰ মূৰ্তি দেখিবলৈ পোৱা যায়। উদ্ধৃত বাক্যটোৰ ৰেখাংকিত শব্দটোত ব্যৱহাৰ হোৱা বিভক্তিটো চিহ্নিত কৰা। ইয়াত শুদ্ধ উত্তৰটো হ'ব ষষ্ঠী বিভক্তি। 99 নম্বৰ কুৱেশ্যন। দক্ষিণ কামৰূপৰ মিৰ্জাৰ অন্তৰ্গত গাঁওখন বাছি উলিওৱা। ইয়াত শুদ্ধ উত্তৰটো হ'ব সোণতোলা, অৰ্থাৎ 3 নম্বৰ অপশ্যন। আহিছোঁ পিছত কবিতা এফাকি তুলি দিয়া হৈছে। সামৰণি, আজি মহোৎসৱ, জীৱনৰ সন্ধিয়া পৰত, তেনেকুৱা কবিতা এটা তুলি দিয়া হৈছে। ইয়াত কবিতাটোৰ পৰা প্ৰথম কুৱেশ্যনলৈ আহিছোঁ। প্ৰথম কুৱেশ্যন হ'ল 100 নম্বৰ কুৱেশ্যন। পুৱতিৰ অলিক সপোনৰ অৰ্থ কি? পূৰণ নোহোৱা আশা। নিমিষ শব্দটোৰ অৰ্থ হৈছে মুহূৰ্ত। কবিতাটোত ৰাতিপুৱাৰ সোণালী কিৰণক কিহে ডাকি ৰখা বুলি উল্লেখ কৰা হৈছে? ডাৱৰে। অমৃত শব্দৰ সমাৰ্থক অৰ্থটো বাছি উলিওৱা। সুদা। বেলিৰ জেউতি ক'ত বুৰ যোৱা বুলি কবিয়ে কৈছে? ইয়াত সাগৰৰ বুকুত। ইয়াৰ পিছত 105 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। কবিৰ জীৱনৰ প্ৰতিটো পাতত কি অঁকা আছে? কবিৰ প্ৰভুৰ চৰণৰ ৰেখা। 106 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। পাঠ্যপুথিৰ অধ্যায়বোৰত চিত্ৰৰ প্ৰয়োগ কৰা হয় কাৰণ 1 নম্বৰ অপশ্যন বিমূৰ্ত ধাৰণা একোটা বুজি পোৱাত চিত্ৰই সহায় কৰে। 107 নম্বৰ কুৱেশ্যন। ভালকৈ লিখিবলৈ শিকাবৰ কাৰণে শিক্ষকে ছাত্ৰ ছাত্ৰীৰ তলত কোনটোত আটাইতকৈ গুৰুত্ব দিয়া উচিত? প্ৰকাশভংগী। পিছত 108 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। ডিছলেক্সিয়া তলৰ কোনটোৰ লগত জড়িত? ইয়াত পঠন বেমেজালিৰ লগত জড়িত। পাঠ এটা পঢ়োঁতে তলত উল্লেখ কৰা কোনটো অতিশয় গুৰুত্বপূৰ্ণ? ইয়াত পাঠটোৰ অৰ্থ বুজি পোৱাটো, 1 নম্বৰ অপশ্যন। আহিছোঁ 110 নম্বৰ কুৱেশ্যনলৈ। দ্বিতীয় মানৰ ছাত্ৰ ছাত্ৰীৰ শব্দ সম্ভাৰ টনকিয়াল কৰিবৰ কাৰণে কি পদ্ধতি অৱলম্বন কৰা উচিত? ইয়াত শুদ্ধ উত্তৰটো হ'ব 4, প্ৰসংগ অনুসৰি ছাত্ৰ ছাত্ৰীক নতুন শব্দৰ অৰ্থ অনুমান কৰিবলৈ দিয়া। ইয়াৰ পিছত 111 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। দ্বিতীয় মানৰ
শ্ৰেণীকোঠাত শিক্ষকে অংগী ভংগীৰে এটা আমোদজনক সাধু কৈছে। তাৰ পাছত শিক্ষকগৰাকীয়ে ছাত্ৰ ছাত্ৰীক সাধুটো নিজৰ ভাষাত ক'বলৈ দিছে। এই ক্ষেত্ৰত শিক্ষকগৰাকীয়ে ছাত্ৰ ছাত্ৰীৰ তলৰ কোনটো মূল্যায়ন কৰিছে? শ্ৰৱণবোধ, 3 নম্বৰ অপশ্যন। শ্ৰেণীকোঠা এটাত ছপা সমৃদ্ধি বা প্ৰিণ্ট ৰিচ পৰিৱেশ থকা বুলি কি বুজা যায়? ইয়াত পঢ়ুৱা পাঠৰ লগত সম্পৰ্কিত সামগ্ৰী বা সমলবোৰ দেৱালত আঠা লগোৱা থাকে, 4 নম্বৰ অপশ্যন। 113 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। প্ৰথম মানৰ ভাষাৰ পাঠ্যপুথি এখন বৰ্ণমালাৰে আৰম্ভ হৈছে। কুৱেশ্যনটো পঢ়ি ল'ব আপোনালোকে। ইয়াত শুদ্ধ উত্তৰটো হ'ব নিম্নৰ পৰা ঊৰ্ধ পদ্ধতি, 3 নম্বৰ অপশ্যন। 114 নম্বৰ ডেছ হৈছে এক ধৰণৰ পঠন অসুবিধা, ইয়াত ডাইলেক্সিয়া, 3 নম্বৰ অপশ্যন। 115 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। ইয়াত ভাষাৰ শ্ৰেণী এটাত লিখন উদ্দীত কৰিবলৈ কি কৰা উচিত? ইয়াত শুদ্ধ উত্তৰটো হ'ব 3, ছাত্ৰ ছাত্ৰীক বিষয়বস্তুৰ বিষয়ে মগজুৰ কচৰত কৰি ধাৰণাবোৰ উদ্দীত কৰিবলৈ দিয়া। 116 নম্বৰ কুৱেশ্যন। শিশু এটাই মাতৃভাষাত মূলতঃ এনেকৈ আহৰণ কৰে। ইয়াত শুদ্ধ উত্তৰটো হ'ব শুনি শুনি, 3 নম্বৰ অপশ্যন। 117 নম্বৰ কুৱেশ্যন। তলত দিয়া কোনটো ফলপ্ৰসূ দক্ষতাৰ ভিতৰত পৰে? ইয়াত শুদ্ধ উত্তৰটো হ'ব কথন আৰু শ্ৰৱণ। 118 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 118 নম্বৰ কুৱেশ্যনত আছে তৃতীয় মানৰ শ্ৰেণীকোঠাত, কুৱেশ্যনটো পঢ়ি ল'ব। ইয়াত শুদ্ধ উত্তৰটো হ'ব 4, অৰ্থাৎ ছাত্ৰ ছাত্ৰীবোৰক কিছুমান গোটত ভাগ কৰি দি সিহঁতক কবিতাটোৰ সম্পৰ্কে নিজা কথানুমান কৰিবলৈ দিয়া। 119 নম্বৰ ভাষা আহৰণ বিষয়ে তলৰ কোনটো বাক্য শুদ্ধ? প্ৰত্যেক শিশুৱে ভাষা আহৰণ কৰাৰ জন্মগত ক্ষমতা থাকে। 120 নম্বৰ কুৱেশ্যন। ভাষা শিকোঁতে তলৰ কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ? ইয়াত সামাজিক আদান প্ৰদান। এইকেইটা আছিল পেপাৰ 1 অৰ্থাৎ লেংগুৱেজ 1ৰ কুৱেশ্যনসমূহৰ আনচাৰ কি। গতিকে আজিলৈ মানে থেংক ইউ।